আজি হৈছে গৰু বিহু পৰম্পৰাগত যিবোৰ নিয়ম সেইবোৰ অক্ষুণ্ণ ৰাখি তাৰ বাবে প্ৰস্তুতি চলাই আছোঁ আৰু মোৰ সহধৰ্মিনী আৰু লগত লাগে যিহেতু আমাৰ মাহ হালধি ধুনীয়াকৈ খুন্দিব লাগে মাহ হালধি খুন্দিছোঁ তাৰপিছত যিহেতু আজি গৰু বিহু গৰু নোৱাৰ যিটো পৰম্পৰা সেই পৰম্পৰা মই প্ৰতি বছৰে কৰোঁ তাৰো এবাৰ ব্যতিক্ৰমী নহয় তাৰপিছত ইয়াৰ সকলোবোৰ মানে মাহ আৰু হালধি ধুনীয়াকৈ খুন্দি কৰি তাৰপিছত ইয়াৰ প্ৰথমতে তেল সানি লৈছোঁ প্ৰথমতে তেল সানিব লাগে তাৰপিছত মাহ নোৱাব লাগে তাৰপিছত হালধি দি নোৱাব লাগে আৰু এই প্ৰচেছটো মানে কৰিলে বিৰাট ভাল লাগে কাৰণটো হ'ল এইটো বাৰে বাৰে কৰিয়ে থাকিব লাগে কাৰণ কৰিলে যি গৰু যিবিলাক মানে চিকৰা থাকে বা লেতেৰা থাকে বা সৰু সৰু ঘাঁহ ফোঁহা থাকে এই সকলোবোৰ নাইকিয়া হ'বলৈ বিশ্বাস কৰে যদি ইয়াৰ ঔষধি গুণো আছে যিহেতু হালধি ঔষধি গুণ আছে আপোনালোকে জানে আৰু যিহেতু পানী নাই আৰু পুখুৰীত অলপ দূৰ হয় তাৰ বাবে মটৰ পাইপ দিয়ে আগতেও তেনেকৈ ধুইছোঁ মই তেনেকৈ ধুলোঁ তেনে টাইমো লাগে কাৰণ এটা মটৰত গা ধুবলৈ বহুত সময় লাগে আৰু এয়া মোৰ ছোৱালী আজি বিহু বুলি ধুনীয়াকৈ গাটো মাকে ধুৱাই আছে লগত আইতা আছে লগত নাতি আছে লগতে তাক দেখিছে আৰু মানে তাইও মানে কি গা ধুৱালে খুব মজা পায় মানে আগৰ কিছুমান কেঁচুৱাই অলপ আমনি কৰে বা বেছিভাগ কেঁচুৱাই ভালেই পায় আৰু আমাৰ এইও মানে তাৰ ব্যতিক্ৰম খুব মজা পায় আৰু মানে নেকান্দে আৰু যিখিনি হালধি বাচিলে মাহ হালধি বাচিলে ময়ো মানে একদম ধুনীয়াকৈ বিয়া হোৱা নিচিনা বিয়া যেনেকৈ দৰাক হালধি সানে তেনেকৈ ধুনীয়াকৈ সানি কৰি গা ধুলোঁ আৰু নামঘৰলৈ বুলি বাট ল'লোঁ মা তাৰপিছত ওচৰৰে বৌজনী আমাৰ ছোৱালী তাৰপিছত মই মানুহজনী একেবাৰে ধুনীয়াকৈ একদম বহুত কষ্ট হৈছে আজিৰ দিনটোত আৰু ধুনীয়াকৈ গ'লোঁ আৰু নামঘৰত যোৱা এইটো মাদকতাই বেলেগ আৰু এইফালে পুথি পঢ়ি আছে মোৰ দেউতাই তাৰপিছত আমাৰ ছোৱালী নামতো ধুনীয়াকৈ বহাই থৈছোঁ আৰু সন্ধিয়া হ'ল আৰু যাক দিলোঁ সেইটো ভিডিঅ' কৰা নহ'ল আৰু এইটো পদূলিমুখত ডাক আৰু বহুত কিবা কিবি কৰিলোঁ আৰু ভিডিঅ'টো ইমানে সকলোকে ধন্যবাদ জনাইছোঁ